আমাৰ নাজিৰাহাটৰ টল গেটত এইখিনিত বিৰাই দিলোঁ। চ' ইয়াৰ পৰা তোমাৰ নাম ৰাজু বড়ো আছিল ন? ৰাতুল বড়ো। ৰাতুল বড়ো ভাইটি বহুতখিনি সহায় কৰিছে। প্ৰায় টল গেট পাই আছোঁ। এতিয়া বৰষুণতো জিকি গৈ আছে দেই। বেক কৰি আপোনালোকক দাদাই আৰু যাত্ৰা আৰম্ভ কৰিব। আৰু ফাইনেলি আমি গৈছিলোঁ সোণাপুৰৰ পৰা ঘৰত আহি থাকোঁতে দেখা পালোঁ। এইটো চাব পাৰে মহামৃত্যুঞ্জয়ৰ পৰা ফাইনেলি আমি গৈছিলোঁ সোণাপুৰৰ পৰা ঘৰত আহি থাকোঁতে দেখা পালোঁ। এইটো চাব পাৰে মহামৃত্যুঞ্জয়ৰ পৰা কেদাৰনাথলৈ ৰাম মন্দিৰ হৈ কেদাৰনাথ যাব। এটা আছে চাইকেলত আৰু এটা আছে এইটো চাব পাৰে। এইটো ছাইডত আপোনালোকে পুৰা তাৰমানে একদম আৰু আধাত হৈছে সেহাকাৰী গৈ আছে, আধা গৈছে সেহাকাৰী গৈ আছে। তাৰমানে আচৰিত পাইছোঁ। তাৰমানে এনে মোবাইলত দেখা পাইছোঁ, কিন্তু ফাৰ্ষ্ট টাইম তাৰমানে চকুৰ সন্মুখত দেখা পাইছোঁ। তাৰমানে আচৰিত লাগি আছে। চ' আপোনালোকক দেখাই আছোঁ। মানে আচৰিত পাইছোঁ। তাৰমানে ঘৰত গৈ থাকোঁতে দেখা পাইছোঁ দেই। মানে দুজন আছে, এজন মানে আপোনালোকেতো এইটো আপোনালোকে আগে পিছে দেখাই পাইছে। চ' আপোনালোকক অলপ বেক কৰি দেখাইছোঁ ৰ'ব দেই। এই আচৰিত কিন্তু দেই। দাদাই আৰু যাত্ৰা আৰম্ভ কৰিব। আৰু এয়া চাব পাৰে ধেমালি কথা নহয় দেই গাইজ। তাৰমানে চকুৰ সন্মুখত দেখা পাইছোঁ দেই। এয়া চাব পাৰে ষ্টাৰ্টিং টু এণ্ড। চ' আপোনালোকক যিখিনি পাৰোঁ আধালৈকে আপোনালোকক দেখাই আছোঁ। আৰু মা কচ আচৰিত পাইছোঁ। ৰখাব লাগে, কমাব লাগে। পৰিছে বৰষুণ। পাই আছোঁ। এতিয়া বৰষুণতো জিকি গৈ আছে দেই। বেক কৰি আপোনালোকক আমাৰ নাজিৰাহাটৰ টল গেটত এইখিনিত বিৰাই দিলোঁ। চ' ইয়াৰ পৰা মই গৈ থাকোঁ। আৰু কেতিয়া লগ পাম মানে গম নাপাওঁ। লগ পালেতো আৰু গমেই পাম। আৰু ভাইটি তোমাৰ নাম ৰাজু বড়ো আছিল ন? ৰাতুল বড়ো। ৰাতুল বড়ো ভাইটি বহুতখিনি সহায় কৰিছে। প্ৰায় টল গেট
নোপোৱাৰ 1 কিলোমিটাৰ আগৰ পৰা সহায় কৰি আহিছে। তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ জীৱন সকলো সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু কিবা ক'ব লাগিব নেকি? আৰু কি ক'ব নালাগে, আপোনালোকে ভালে ভালে যাওক তাকে আশা কৰিছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকিম আৰু ইনষ্টাগ্ৰামটো চাই থাকিম আৰু লগ পাম আৰু। ঠিক আছে।